Hi, hello, welcome my YouTube channel. আজি এটা নতুন ভিডিঅ পুনৰ স্বাগতম জনাইছো আৰু আজি ভিডিঅটো কি হয় চাই থাকক এতিয়া নকও পাছত গম পাব চাই থাকক ভিডিঅটো বাইকখন বহুত দিন হল চলোৱা নাই হেতু কাৰণে প্লাগটো জাম হৈ গল জাম মানে বেয়া হৈ গল আৰু হেতু কাৰণে এতিয়া এইটো লবলগীয়া হল লৈ এতিয়া আমি আহি আছো এইকিটা মানুহ লগত তো চাই থাকক ভিডিঅটো কেনে লাগে জনাব বাইকখন কেনেকৈ লগাম তাক দেখাই দিম চাই থাকিব ভিডিঅটো এতিয়া এইটো বিবি আসাম আৰু এইটো টিলয়িং তো টিলয়িংটো হৈছে গেমাৰ ফ্ৰী ফায়াৰ গেমাৰ তো এইটো হৈছে ব্লগাৰ বিবি আসাম তো সবে সাবস্ক্রাইবটো কৰি দিবি আৰু এতিয়া আমি আহিলো এইটো নিবলৈ এইটো বাইকৰ প্লাগ হয় তো বাইকখনৰ প্লাগটো বেয়া হৈ গ'ল তো এইটো নিবলৈ আহিলো তাৰপিছত এতিয়া ললো আৰু লৈ এতিয়া ঘৰত গৈ আছো ঘৰত গৈ বাইকৰ লগাই বাইকখন ষ্টাৰ্ট কৰা হ'ব তাৰপিছত আমি ক'ত যাম গৈ থাকিম আৰু আজি তো এতিয়া এইটো লগাম খোলা দেখাই দিম বাবা বাবা দে নাগেশ কি কৈছে হে এইটো তো এতিয়া প্লাগটো লগাই হৈ গ'ল তাৰপাছত এতিয়া বস্তুখিনি ভৰাই লৈ চাওঁ কি হয় কিক চিক মাৰি চাম অলপ পাছত তাৰপৰা এতিয়া বস্তুবোৰ ভৰাই আছোঁ আৰু ভৰাই এখন লগাই লওঁ লগাই লৈ তাৰপাছত ষ্টাৰ্ট কৰি চাম কি হয় ষ্টাৰ্ট হয়নে নহয় বহুত দিন চলোৱা নাই সেইটো কাৰণে ষ্টাৰ্ট হ'বনে নহয় সন্দেহ হৈ আছে তাকে এতিয়া ষ্টাৰ্ট কৰি চাওঁ একো ৰেছপন্স নাইকিয়া হৈছিল নাই নহৈছে দেখোন ষ্টাৰ্ট কি হ'ব বাৰু এতিয়া কি হ'ব বাৰু মনটোৱে বেয়া লাগি গৈছে দেই এতিয়া বাইকখনৰ ষ্টাৰ্ট নোহোৱা হ'ল কেনেকৈ ঘূৰি ফুৰিম তাকে মনটোৱে বেয়া হৈ গৈছে আৰু দেই তো এতিয়া দেখিলে কিক মাৰি ষ্টাৰ্ট নহ'ল তো এতিয়া ঘৰলৈ ঠেলিয়ে লৈ যাওঁ চাই থাককচোন কেনেকৈ লৈ যাওঁ ঠেলি